তাৰ মানে তই থানাত যাব লাগিব বল তই লগাইছ নে মই লগাইছো এখন মাছৰ বজাৰ পাইছ যত যি বেজাল লগাবি তহঁতে আৰু লটি গুটি খাব লাগে আমি পুলিচবোৰে তহঁতৰ কাৰণে দৈনিক ৰাস্তাত দুৰ্ঘটনাবোৰ বাঢ়িছে তহঁত ফুলৰ ভালৰ কাৰণে হাততে লাখুটি লৈ গুণ্ডা বৰ দি থাকিব লগা হৈছে গাহৰিৰ পালৰ দৰে তহঁতক ৰখিব লগা হৈছে আইন কানুন ভয় কৰিব নালাগে মানি চলিব তুমি পাৰ পেট্ৰলিং ভেনখন আহক উঠাই লৈ যাম এতিয়া এইবিলাক নকৰিব ছাৰ ছাৰ আপুনি অসমীয়া ছাৰ ময়ো অসমীয়া ছাৰ কি ক'লে অসমীয়া ওলাইছে আইন অমান্য কৰিবলৈ বেয়া কাম কৰিবলৈ অসমীয়াৰ কিবা স্পেচিয়েল কোটা আছে নেকি তোৰ যে হেলমেট নাই লাইচেন্স নাই বাপেৰে হতে যে চিট বেল্ট নলগাকৈ গাড়ী চলায় ৰং চাইডে গাড়ী চলায় এইবোৰ বেয়া কাম কৰিবলৈ চৰকাৰে তহঁতক কিবা স্কিম দিছে নেকি অসমীয়াৰ চেণ্টি দি জাতীয়তাবাদীৰ সুবিধালৈ কাম নকৰিবি চাকৰি কৰাইহে জানে কিমান সমস্যা কাৰোবাক ধৰিলেও বিপদ নধৰিলেও বিপদ ৰখাই থলেও বিপদ এৰি দিলে হেলমেট নাই ল'ৰাজনক এনেকৈ মাৰপিট কৰিছে কিয় কি কৰিলে ল'ৰাজনে হেলমেট নাই ড্ৰাইভিং লাইচেন্স নাই তাৰোপৰি ভিৰ চুৰি গাড়ী চলাই ই আজি ডাবুল ফাইন দিব লাগিব আপোনালোকে যে ৰাস্তাই ঘাটে দিনে ৰাতিয়ে জৰিমনাবোৰ লৈ আছে এইবোৰ লৈ থাকি জানো আপোনালোকে দুৰ্ঘটনাবোৰ নিৰ্মূল কৰিব পাৰিব গাড়ী মটৰৰ গতিবিধি নিৰ্মূল কৰিব পাৰিব আপোনালোক এজন শিক্ষিত মানুহ আপোনালোক জ্ঞানী মানুহ চৰকাৰক কওক এইটো অৱস্থা এখন হাত এখন ভৰি আজিও মোৰ সুস্থ হৈ ফলত মোৰ উপাৰ্জনৰ পথ বন্ধ হৈ থাকে এতিয়া আপুনি কি কৰে ছাৰ আপোনালোকৰ দৰে মোৰো সপোন আছে ময়ো সপোন দেখিব বিচাৰিছোঁ মোৰ একমাত্ৰ ল'ৰাটো তাক এখন ভাল স্কুলত পঢ়াম উচ্চ শিক্ষাৰে তাক মই শিক্ষিত কৰাম সমাজৰ এজন ভাল মানুহ বনাম কিন্তু সেই অভিভক্ত নিশাটোৱে মোৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনিলে কিমান ডাঙৰ 12 বছৰ হৈছে ছাৰ এই মাত্ৰ 12 বছৰ বয়সৰ ল'ৰাটোৱে এখন হোটেলত কাম কৰি মোক দুবেলা দুমুঠি অন্নৰ ব্যৱস্থা কৰি দিছে